হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু এটা ভিডিঅ', যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে যিবিলাক মানুহৰ এতিয়ালৈকে ৰেচন কাৰ্ড হোৱা নাই সেইবিলাকে ৰেচন কাৰ্ড কেতিয়া পাব। তো মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণভাৱে চাই থাকিব। মৰমৰ বন্ধু বান্ধৱীসকল, কেইদিনমান আগতে মই আৰু এটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'তে কোৱা হৈছে যে আপোনালোকে ৰেচন কাৰ্ড কেতিয়া পাব। মৰমৰ বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই সম্পূৰ্ণভাৱে ক'বলৈ চেষ্টা কৰিম যে আপোনালোকে ৰেচন কাৰ্ড কেতিয়া পাব। মৰমৰ বন্ধু বান্ধৱীসকল, এই জুলাই মাহৰ 1ম তাৰিখৰ পৰা আপোনালোকে লাভ কৰিব ৰেচন কাৰ্ড। প্ৰত্যেক মানুহৰ যিবিলাকৰ 2 লাখ টকাৰ তলত আছে ইনকাম, সেইসকলৰ প্ৰত্যেকে লাভ কৰিব এটাকৈ ৰেচন কাৰ্ড এজন পৰিয়ালে। তো মৰমৰ বন্ধু বান্ধৱীসকল, যিজন পৰিয়ালৰ ৰেচন কাৰ্ড নাই সেইসকলে আকৌ লাভ কৰিব ৰেচন কাৰ্ড। তো মৰমৰ বন্ধু বান্ধৱীসকল, এই জুলাই মাহৰ 1ম সপ্তাহৰ পৰাই এই ৰেচন কাৰ্ড পোৱা আৰম্ভ কৰিব। তো মৰমৰ বন্ধু বান্ধৱীসকল, এই ৰেচন কাৰ্ড পাবলৈ হ'লে আপোনালোকৰ কমেৰ পক্ষে আপোনালোকৰ 2 লাখ টকাৰ তলত থাকিব লাগিব বছৰি আয়। অৰ্থাৎ মৰমৰ বন্ধু বান্ধৱীসকল, আৰু আপোনালোকৰ কি ডকুমেণ্টছ লাগিব। প্ৰথমতে আপোনালোকৰ 4 কপি ফটো লাগিব, তাৰপিছত আপোনালোকৰ বেংক একাউণ্টটো লাগিব, তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড লাগিব। মৰমৰ বন্ধু বান্ধৱীসকল, যিসকলৰ আধাৰ কাৰ্ড নাই সেইসকলে সোনকালে আপোনালোকে আধাৰ কাৰ্ডটো বনাই লওক, কাৰণ আধাৰ কাৰ্ড নোহোৱাকৈ এতিয়া আপোনালোকে ৰেচন কাৰ্ড আপোনালোকে নাপায়। সেইকাৰণে মৰমৰ বন্ধু বান্ধৱীসকল, যিসকলে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই সেইসকলৰ বাবে ভাল খবৰ। তো আপোনালোকে জুলাই মাহৰ 1ম সপ্তাহৰ পৰা এই ৰেচন কাৰ্ড পোৱা আপোনালোকৰ আৰম্ভ হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, খবৰটো শুনি যদি আপোনালোকৰ ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলত প্ৰথম আহি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।